আমি কালি ৰাতি 19 জন মানুহকে ধৰিছো। এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো। এতিয়া আমাৰ ফালে পৰা আমি মানুহজনকে বুজাই আছো কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক আৰু আমি সিচুৱেশ্যন কন্ট্ৰোল কৰি আছো। ইয়াতে বহুখিনি পুলিচত মানুহ আছে। থ্যাংক ইউ। কিমানজন মৃত্যু হ'ল ছাৰ ইয়াক বিষয়ে? আমি কালি ৰাতি 19 জন মানুহকে ধৰিছো। এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছো। এতিয়া আমাৰ ফালে পৰা আমি মানুহজনকে বুজাই আছো কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক আৰু আমি সিচুৱেশ্যন কন্ট্ৰোল কৰি আছো। ইয়াতে বহুখিনি পুলিচত মানুহ আছে। থ্যাংক ইউ। কিমানজন মৃত্যু হ'ল ছাৰ ইয়াক বিষয়ে?